মই মৰাৰ আগলৈকে মই এনেকুৱা এটা বস্তু কৰি থৈ যাম যিটো 100 বছৰ কোনো কৰিব নোৱাৰে। মই সেইটোৱে গাম, ইউ কেনট ডিক্টেট মি। কাৰণ 25 বছৰ 16,000 গান মই গাইছো, আপুনি কোৱা নাই। আজি নাগৰিকত্ব সংশোধনী বিধেয়কখন গৈ নাগৰিকত্ব সংশোধনী আনি হোৱাৰ পাছতো আজি হাৰ মানি থকা নাই, ওলাই আহিছে ঘৰৰ পৰা। জুবিন দা কেব গুচি কে হ'ল, ইয়াৰ পিছত কি হ'ব এতিয়া? এটা কেলা হ'ব। এচি পেণ্ট নেকি? এচি হওক ডিচি হওক পেণ্ট আৰু ঢাক খাই আছে তই। আমি মাতিম অনুষ্ঠানৰ বাবে।